গুৱাহাটীৰ এখন বিশেষ হোটেলত মই বৰ্তমান উপস্থিত আছোঁ। লতাশিলত অৱস্থিত এই হোটেলখন নাম হৈছে স্থলগীত, অসমীয়া হোৱাৰ গৌৰৱ। সঁচাকৈ গৌৰৱ কৰিবলগীয়া কথা, কাৰণ এজন অসমীয়া লোকে এই হোটেলখন খুলিছে। সম্পূৰ্ণভাৱে থলুৱা খাদ্য ইয়াতে গ্ৰাহকসকলক দিয়া হয় খাদ্য সম্ভাৰত। লগতে যিকোনো বস্তু আছে আপোনালোকে এই দোকানখনত লগতে ৰেষ্টুৰেণ্টখনত যিকোনো বস্তু আপুনি সম্পূৰ্ণভাৱে থলুৱা বস্তু দেখা পাব। সম্পূৰ্ণভাৱে থলুৱা খাদ্য, ঢেকীয়া শাক, পটল, ভাতকেৰেলা, কাঁহীও ব্যৱহাৰ কৰা হয়। তামোলৰ ঢকুনাৰ কাঁহীত ইয়াতে খাদ্য সম্ভাৰ দিয়া হয় গ্ৰাহকক। লগতে প্ৰতিটো বস্তু ইয়াতে যি পোৱা যায়, ইয়াতে সামগ্ৰী পোৱা যায়, খাদ্য সম্ভাৰ, প্ৰতিটো থলুৱা খাদ্য সম্ভাৰ এই বিপণীখনত আপোনালোকে পাব, এই ৰেষ্টুৰেণ্টখনত পাব। আৰু এটি গৌৰৱৰ কথা যে এই বিপণীখন বা এই ৰেষ্টুৰেণ্টখন খুলিছে, চলাই আছে বিশিষ্ট সাংবাদিক মনোৰম গগৈ ডাঙৰীয়াই। মই সেই বিপণীখনত, সেই ৰেষ্টুৰেণ্টখনত আজি বৰ্তমান উপস্থিত আছোঁ আৰু দাদাক কাষত পাই সঁচাকৈ আনন্দিত হৈছোঁ, ভাল লাগিছে। কাৰণ ইমান ধুনীয়াকৈ গুৱাহাটীৰ মাজমজিয়াত, কংক্ৰিটৰ গুৱাহাটী বুলি কোৱা হয়, কংক্ৰিটৰ গুৱাহাটীত যে এনেকুৱা এখন সম্পূৰ্ণভাৱে থলুৱা বয় বস্তু ইয়াতে তেখেতে গ্ৰাহকক সেৱা কৰি আছে, আগবঢ়াই আছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। দাদা, কেনেকৈ মনলৈ আহিল এনেকুৱা এখন ৰেষ্টুৰেণ্ট খুলিবৰ কাৰণে আপোনাৰ? এইটো বহুত দীঘলীয়া প্ৰক্ৰিয়া আৰু ক'বলৈ বহুত দীঘল হ'ব। মই চমুৱাই মূল কথাকেইটা কওঁ যে মই কটন কলেজত পঢ়িবলৈ আহোঁতে 1987 চনত হোষ্টেলত প্ৰথমবাৰ কিনা চাউলৰ ভাত খাইছিলোঁ। তাৰ আগতে আমি ঘৰত থকা সময়ত আমি ঘৰৰ খেতি ধানেৰে ভাত খাইছিলোঁ। ইয়াত যেতিয়া মই পঢ়িবলৈ আহিলোঁ, তেতিয়া সেই চাউলটো মোৰ মনঃপূত নহয়, সেই ভাতটো মোৰ সোৱাদ নাপাওঁ। গতিকে কালক্ৰমত মই বিভিন্ন ধৰণৰ সাংবাদিকতা থকা সময়তো মই বিভিন্ন ধৰণে অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰিছোঁ। এতিয়া মই নিজে সমীক্ষা চলাবলৈ আৰম্ভ কৰিলোঁ যে অসমলৈ কিমান বাহিৰৰ পৰা চাউল আহে, আমাৰ কিমান উৎপাদন, আমাৰ চাউলটো কিয় বজাৰলৈ নাহে, আমি বজাৰত কিয় থলুৱা চাউল কিনিবলৈ নাপাওঁ, আমি যিবিলাক খেতি কৰিছিলোঁ, সোৱাগমণি, বেতগুটি, ক'লা জহা, তাৰপিছতে মানিকী জহা, এনেকুৱা ধৰণৰ যিবিলাক আমাৰ শ'ল পোনা, এই ধানবিলাকৰ চাউল আমি কিয় বজাৰত কিনিব নাপাওঁ, সেই প্ৰশ্নটোৱে মোক বহুদিন জুমুৰি ধৰিলে। আৰু তাৰপিছত মোৰ সমগ্ৰ সাংবাদিকতাৰ দিনবিলাকত মই এই বিষয়টোৰ ওপৰত গভীৰভাৱে অধ্যয়ন পৰ্যবেক্ষণ কৰিবলৈ ল'লোঁ। বিভিন্ন জনা শুনা মানুহক সুধিবলৈ ল'লোঁ, কথাবিলাক জানিবলৈ বিচাৰিলোঁ। এতিয়া লাহে লাহে মোৰ মনলৈ এটা কথা আহিল যে আমি আচলতে অসমীয়া জাতিটোৱে নিজৰ আত্মপৰিচয় হেৰুৱাই দিবলৈ গৈ আছোঁ। আমি বেলেগৰ খাদ্য সংস্কৃতি নিজে গ্ৰহণ কৰিছোঁ। আমি কিন্তু আমাৰ নিজৰ খাদ্য সংস্কৃতিটোক আমি আগবঢ়াই লৈ যাবলৈ যথেষ্টখিনি নিজৰ ফালৰ পৰা চেষ্টা কৰা নাই। আৰু আমাৰ যিমান আছে মই ভাবোঁ সেইখিনি ব্ৰিটিছ অহাৰ আগলৈকে আমি সম্পূৰ্ণ খাদ্য, বস্ত্ৰ আৰু বাসস্থান নিৰ্মাণত আমি সম্পূৰ্ণ স্বনিৰ্ভৰশীল। আমি কাৰো সহায় নোলোৱাকৈ কামটো কৰিছোঁ। কিন্তু এতিয়া আমি পাকঘৰৰ চেল্ফটো চালে গম পাওঁ, আমাৰ গোটেই বস্তুবিলাক আমি বাহিৰৰ পৰা অহা। কিন্তু সেই গোটেই বস্তুখিনি আমি অসমতে উৎপাদন কৰি আমাৰ পাকঘৰৰ চেল্ফবিলাক অসমৰ থলুৱা বস্তুৰে আমি ভৰাব পাৰোঁ। সেইটোৱে প্ৰমাণ কৰিবৰ কাৰণে মই স্থলগিৰি খুলিছোঁ। আৰু আমি এতিয়া যি আমি ৰেষ্টুৰেণ্টখনত খুওৱা, আমি অকল নিমখ আৰু পিঁয়াজটোৰ বাহিৰে বাকী সকলো বস্তু আমি অসমত উৎপাদন কৰি ল'ব পাৰোঁ। সেইটো আমি ইতিমধ্যে প্ৰমাণ কৰি দিছোঁ। গতিকে সেইকাৰণে আমি এইখিনি খালে আমি দুটা কথা হ'ব, আমি যদি থলুৱা উৎপাদনৰ বস্তুবিলাক আনি যদি বজাৰলৈ উলিয়াই আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কষ্টপাৰ্জিত পইচাখিনি, সেই পইচাখিনি গাঁৱৰ মানুহলৈ যাব, অসমৰ মানুহলৈ যাব, অসমতে পইচাখিনি থাকিব আমাৰ পইচাবিলাক। নহ'লে আমি বাহিৰৰ বস্তু কিনিলে পইচাখিনি বাহিৰলৈ ওলাই যাব। এতিয়া আমাৰ নিজৰ তাতে আমাৰ পইচাখিনি থাকিব। আৰু 2 নম্বৰ কথাটো হ'ল যে আমাৰ একেবাৰে স্বাস্থ্যসন্মত কোনো ধৰণৰ কেমিকেল নিদিয়া খাদ্য আমি খাব পাৰিম। সেইকাৰণে আমি নিজে জৈৱিক উপায়েৰে আমি পৰম্পৰাগত খেতি কৰিছিলোঁ। এতিয়াও যদি আমি জৈৱিক খেতিলৈ যাওঁ, মই ভাবোঁ উৎপাদনৰ ক্ষেত্ৰত বহুত বিশেষ তাৰতম্য নহয়। আমি যদি ভালকৈ জৈৱিক সাৰ দি ভালকৈ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আমি খেতি কৰোঁ। কিন্তু আমি এতিয়া যিবিলাক GMO চিড বা আমি যিবিলাক
বৰ্ণশংকৰ বা হাইব্ৰিড চিড বাহিৰৰ পৰা কিনিব লাগে, মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ পৰা কিনিব লাগে, সেইবিলাক কিনি ট্ৰেক্টৰেৰে হাল বাই ডিজেল, পেট্ৰল, কেৰাচিন কিনি আমি গোটেই খেতিখিনি কৰোঁতে তাত পেষ্টিচাইড, ফাৰ্টিলাইজাৰ চব ব্যৱহাৰ কৰোঁতে আমাৰ বহুত খৰচ পৰে। সেই খৰচৰ আমি বহুত কমাব পাৰোঁ যদি আমি পৰম্পৰাগত কিছুমান পদ্ধতি অৱলম্বন কৰোঁ। মই কোৱা নাই যে আমি ট্ৰেক্টৰ নাবাম, মই কোৱা নাই যে আমি পাৱাৰ টিলাৰ নলগাম, কিন্তু আমি তাৰ সমান্তৰালভাৱে সেই পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰখন কৃষকৰ নিজৰ উপযোগীকে, আমাৰ কৃষকৰ, আমাৰ মাটি বেছি লেণ্ড হোল্ডিং নাই কৃষকসকলৰ, আমাৰ মাটি বেছি নাই, আমাৰ পাঞ্জাৱ হাৰিয়ানাৰ নিচিনা ইমান বেছি বিশাল মাটিৰ গৰাকী আমাৰ খেতিয়কসকল নহয়। গতিকে আমাৰ মাৰ্জিনেল ফাৰ্মাৰ বা উপান্ত কৃষকসকলক কেনেকৈ উপকৃত হ'ব, তাৰ কাৰণে থলুৱা কৃষি নীতি আমি গ্ৰহণ কৰিবলৈ চৰকাৰক আমি বাধ্য কৰোঁ। তেতিয়াহে আমাৰ এই গোটেই আমি যিটো কষ্ট কৰিছোঁ এই কষ্ট সাৰ্থক হ'ব। ধন্যবাদ জনাইছোঁ। মই সঁচাকৈয়ে শলাগ ল'বলগীয়া, কাৰণ সম্পূৰ্ণভাৱে যি পৰম্পৰাগত খাদ্যসমূহ, যি আমাৰ থলুৱা খাদ্যসমূহ ইয়াতে গ্ৰাহকক আপ্যায়ন কৰোৱা হয়। আপোনালোকে দেখিছে ধোঁৱা চাঙত শুকোৱা শুকান মাছ, ধোঁৱা চাঙত শুকোৱা শুকান মাছ পৰম্পৰাগত পদ্ধতিৰে, কোনো ইয়াতে কেমিকেল ব্যৱহাৰ কৰা নহয় বা ৰ'দতো দিয়া নহয়, হাইজেনিকভাৱে অসমীয়া পদ্ধতিত শুকোৱা মাছ। লগতে এইটো এটা গুড় নহয় জানো, এইটো কি গুড় বুলি কোৱা হয়? এইটো খৰ মিঠৈ বুলি কয়, এইটো মঙলদৈৰ পৰম্পৰাগত গুড়, আপোনালোকে চাওক, খৰ মিঠৈ। সুন্দৰ বস্তু। লগতে প্ৰত্যেকটো বস্তুৱে ইয়াতে আপোনালোকে থলুৱা বস্তু পাব। চিৰা, বৰা চাউল চিৰা, বৰা চাউলৰ চিৰা নেকি এইটো? এইটো মালভোগ, হয়, এইটো চাউলটো বৰা চাউল, এইটো বৰা চাউল হয়। বাকী জহা চাউলৰ দাদাই আগতে ক'লেই বাৰু গোটেইখিনি কথা। লগতে মই গোটেই বিপণীখন দেখুৱাইছোঁ, আৰু লগতে লাগি আছে যিখন থলগিৰি ৰেষ্টুৰেণ্ট, আৰু কাষতে আপোনালোকে এইবোৰ বয় বস্তু পাব থলুৱা। এখন ধোঁৱা চাং আৰ্হিত দেখুওৱা হৈছে ইয়াতে। ধোঁৱা চাং, যিখন আমাৰ অসমীয়া থলুৱা বস্তু দেখিছে, ধোঁৱা চাং আজিকালি আমাৰ এইটো আমাৰ যিটো ৰেচম শিল্প, হয়, ইয়াতে মুগা, এৰী আৰু পাট তিনিটাৰে আমি ইয়াতে কুকনবিলাক ৰাখিছোঁ। এইবিলাক যাতে ল'ৰা ছোৱালীয়ে বুজিব পাৰে যে আমাৰ এটা সময়ত এইবিলাকেই আমি পিন্ধিছিলোঁ, এই কাপোৰে আমাৰ ইয়াতে। আৰু মুগা কাপোৰ পৃথিৱীৰ ক'তো উৎপাদন নহয়, কেৱল অসমতে উৎপাদন হয়। লগতে মই ৰেষ্টুৰেণ্টখনো দেখুৱাব বিচাৰিম। এইখন ৰেষ্টুৰেণ্ট আপোনালোকে চাওক, সুন্দৰকৈ সম্পূৰ্ণভাৱে থলুৱা খাদ্য, ইয়াতে থলুৱা খাদ্যৰে গ্ৰাহকক আপ্যায়ন কৰোৱা হয়। জহা চাউল তিনিবিধ আছে, তুলসী জহা, কেতেকী জহা আৰু কণ জহা। এইবিলাক এতিয়া প্ৰায় বিলুপ্ত হৈ গৈছে জহা চাউলবিলাক, কিন্তু আমি চেষ্টা কৰিছোঁ আৰু ৰাইজক অকণমান তেওঁলোকক এনকাৰেজ কৰিব চেষ্টা কৰিছোঁ, অনুপ্ৰাণিত কৰিব চেষ্টা কৰিছোঁ যে আমাৰ লোকেল ধানৰ খেতিবিলাক কৰিব লাগে। সেইবিলাক নাথাকিলে আমাৰ সংস্কৃতি নাথাকিব, কাৰণ আমাৰ গোটেই ধান চাউলবিলাকৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ অসমীয়াৰ সংস্কৃতিটো গঢ়ি উঠিছে। আমাৰ খাদ্য সংস্কৃতিটোৱেই মূল সংস্কৃতি এটা জাতি, আৰু খাদ্যটো যদি আমাৰ নাইকিয়া হৈ যায়, আমাৰ সাংস্কৃতিক বহুত উপাদান নোহোৱা হৈ যাব। সেইকাৰণে আমি কৈছোঁ, আমাৰ শিপা ধৰি ৰাখিবৰ কাৰণে আমি আমাৰ থলুৱা যিমান প্ৰজাতিৰ আমাৰ ধান আছে, অকল ধান বুলি নহয়, ফল মূল, শাক পাচলি, বিভিন্ন ধৰণৰ মাহ, যিবিলাক আমাৰ মাহজাতীয় শস্য যিমানবিলাক আমাৰ আছিলে, সেইবিলাক আচলতে আমি সংৰক্ষণ কৰিব লাগে। আজি আমাৰ যিটো উন্নত বিজ্ঞান প্ৰযুক্তিৰ যুগত GMO, যিটো জেনেটিকেলি মডিফাইড চিড, বা যিটো বৰ্ণশংকৰ বা হাইব্ৰিড, সেইবিলাকে আমাৰ থলুৱা প্ৰজাতিৰ এই ধান, মাহ, বিভিন্ন ধৰণৰ ফল মূল এইবিলাক নোহোৱা কৰি দিয়াটো আমাৰ নিজৰ স্বকীয় পৰিচয়ৰ কাৰণে বিপদজনক। এই কথাটো আমাৰ অসমৰ সকলো জনগোষ্ঠীৰ মানুহে, অকল অসম বুলি নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ মানুহে এই কথাটো বুজি পাব লাগে, আৰু নিজা কমিউনিটিত, নিজা অঞ্চলত এইবিলাক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। কাৰণ মাল্টিনেশ্যনেল কোম্পানীবিলাকে এইবিলাক সংৰক্ষণ কৰিব নিদিয়ে, কাৰণ তেওঁলোকৰ বস্তু বিক্ৰী হ'ব লাগিব, তেওঁলোকৰ চিড বিক্ৰী হ'ব লাগিব, তেওঁলোকৰ পেষ্টিচাইড বিক্ৰী হ'ব লাগিব, ফাৰ্টিলাইজাৰ বিক্ৰী হ'ব লাগিব। কিন্তু আমি যদি আমাৰ ট্ৰেডিশ্যনেল পদ্ধতি, পৰম্পৰাগত পদ্ধতিত যদি খেতি কৰোঁ, তেতিয়াহ'লে আমাক নিজা আমি নিজে আমাৰ মানে স্বাৱলম্বী হৈ আমি নিজে গোটেই কামটো কৰিব পাৰোঁ, বেলেগৰ তাত খৰচ কৰিব নালাগে। আৰু গতিকে সেই বস্তুটো আমি সকলোকে
এই সন্দৰ্ভত সজাগ সচেতন কৰিবৰ কাৰণে আমি থলগিৰিখন আৰম্ভ কৰিছোঁ। হয়। নতুন প্ৰজন্মই যাতে এই কথাবোৰ চিন্তা কৰে, সজাগ সচেতন হয়, যাতে আমাৰ খাদ্য সংস্কৃতি আমি ধৰি ৰাখিলে আমাৰ জাতিটো বাচিব। আমি ক'বই নালাগে। বহুদিনৰ হেঁপাহ এটা আজি আমি পূৰণ কৰিলোঁ গুৱাহাটীত। মনোৰম দা, আমাৰ শ্ৰদ্ধাৰ মনোৰম দাৰ থলগিৰিৰ কথা শুনি আছিলোঁ আৰু এই থলগিৰিত এসাঁজ খোৱাৰ কাৰণে এটা হেঁপাহ বহুদিনৰ পৰা পুহি ৰাখিছিলোঁ। আৰু আজি অৱশেষত আমি কালিয়ে গুৱাহাটী আহিছিলোঁ আৰু আজি গুৱাহাটী এৰাৰ সময়ত দুপৰীয়া ভাত সাঁজ আমি মনোৰম দাৰ থলগিৰি, এই দীঘলী পুখুৰী পাৰৰ এই লতাশিল খেলপথাৰৰ ওচৰত থলগিৰি অসমীয়া হোৱাৰ গৌৰৱ নামৰ এই ৰেষ্টুৰেণ্টখনত আমি থলুৱা ৰেষ্টুৰেণ্টখনত আজি দুপৰীয়া ভাত সাঁজ খালোঁ। মনোৰম দাক সকলোৱে চিনি পায়, মই তথাপি থোৰতে কওঁ তেখেতৰ পৰিচয় দিয়াৰ আৰু নতুনকৈ প্ৰয়োজন নাই। তেখেতে আমি যিমান দূৰ জানো যে আমাৰ শ্ৰদ্ধাৰ পৰাগ দাসৰ সৈতে তেওঁ সাংবাদিকতা আৰম্ভ কৰিছিল বুধবাৰ কাকতৰ জৰিয়তে, আৰু তাৰপিছতে তেখেতে আগানৰ সৈতেও জড়িত হৈছিল, আগান নামৰ মাহেকীয়া সংবাদপত্ৰখনৰ সৈতে। তাৰপিছত অসমীয়া প্ৰতিদিন কাকতত তেওঁ সুদীৰ্ঘকাল কৰাৰ পিছত তেখেতে নিজাকে এখন সাংবাদিকতা স্কুল খুলিলে আৰু একেবাৰে শেহতীয়াকৈ তেখেতে DY 365তো 5 বছৰমান তেখেতে সাংবাদিকতা ডেপুটি এডিটৰ হিচাপে কাম কৰিছিলে। আৰু তেখেতে আমাৰ ঢেকীয়াজুলিত কিন্তু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান, আমি ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ এটা কাৰ্যসূচী আছিলে সাংবাদিক কৰ্মশালা, আৰু এই সাংবাদিক কৰ্মশালা তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি এদিন গৈ সুন্দৰ বক্তব্য প্ৰদান কৰি আমাৰ উঠি অহা সাংবাদিকসকলক তেওঁ যথেষ্ট উপকৃত কৰি থৈ আহিছিল। আৰু তেখেতৰ যি এটা ডাঙৰ কথা আমি সেই সাংবাদিক কৰ্মশালাত সকলোৱে শুনিছিলোঁ যে অসমত চাউল বেষ্ট, মানে চাউলক নিৰ্ভৰ কৰি আমাৰ সকলো খাদ্যবোৰ হ'ব লাগে, বা চাউলক নিৰ্ভৰ কৰিয়েই আমি খাদ্যখিনি আমাৰ যুগুত কৰিব লাগে। হোটেল আদি সকলো, চাহৰ হোটেল, ভাতৰ হোটেল, কেৱল চাহৰ বাহিৰে আৰু অন্য একো হ'ব নালাগে বুলি তেখেতে আমাৰ সেই সাংবাদিক কৰ্মশালাত প্ৰসংগক্ৰমে কৈ আহিছিলে। আৰু তেখেতে কালক্ৰমত তেখেতে সেই সপোনটোকে তেওঁ বাস্তৱ ৰূপ দি তেওঁ এই থলগিৰি খুলিলে ইয়াত গুৱাহাটীৰ মাজমজিয়াত, আৰু আজি আমি সেই থলগিৰিৰে সোৱাদ ল'লোঁ। তেখেতৰ এই অনুষ্ঠানৰ